নমস্কাৰ প্ৰিয় বন্ধুসকল, প্ৰথমে মই মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। বন্ধুসকল, আজিৰ 1 নম্বৰ হাতৰটো হ'ল হাতেৰে ধৰে ভৰিৰে মাৰে, কোনোবাই উঠিলেই লৰ মাৰে। ভাবকচোন উত্তৰটো কি হ'ব পাৰে? বন্ধুসকল, উত্তৰটো হ'ল চাইকেল। বন্ধুসকল, 2 নম্বৰ হাতৰটো হ'ল হাড় জেং জেং মাজত পাকি, খাব নোৱাৰি থৈছো ৰাখি। উত্তৰটো কি হ'ব ভাবি কওকচোন। বন্ধুসকল, ইয়াৰ উত্তৰ হ'ল জাপি। বন্ধুসকল, আজিৰ 3 নম্বৰ হাতৰটো হ'ল সমুদ্ৰত থাকো সাগৰত নাই, পৃথিৱীত নাপালে মৰতত পাই, জীৱনত নেদেখিলেও মৰণত পাবা, সন্মুখত ৰৈ আছো বিচাৰি নাপাবা। এইটো কি কোৱাচোন? বন্ধুসকল, ইয়াৰ উত্তৰটো হ'ল ম বৰ্ণটো। বন্ধুসকল, আপোনালোকৰ কাৰণে 4 নম্বৰ হাতৰটো হ'ল শাকৰ আগত এলফাবেট, পিনটোৰ আকৌ মস্তপেট, টেইলাৰৰ বনাই চোলা, ল'ৰাটো ভৰ ভোলা, ইও এক হাতৰ, নোৱাৰিলে নোখোজোৱাবি তপিনাৰ ঘৰ। উত্তৰটো হ'ল কম নে বাৰু? কৈ দিওঁ, চিলাই। বন্ধুসকল, আজিৰ 5 নম্বৰ হাতৰটো হ'ল মই এজন মানুহক লগ পাই সুধিলো তোমাৰ কোন সমষ্টিত ঘৰ আৰু গছত সেইটো কি চৰাই? এটা শব্দত উত্তৰটো দিবলৈ চেষ্টা কৰা। উত্তৰটো হ'ল ৰূপহী। বন্ধুসকল, কমেন্ট কৰি জনাবচোন উত্তৰটো হৈছে নাই। বন্ধুসকল, আজিৰ 6 নম্বৰ হাতৰটো হ'ল 5টা আখৰে বিশ্ববিখ্যাত নাম, প্ৰথমে পঞ্চমে মিলি এক ফলৰ নাম, দ্বিতীয় চতুৰ্থ মিলি এক ঋতুৰ নাম, সেইটোনো কি কোৱাচোন ভাই? ইয়াৰ উত্তৰটো হ'ল তাজমহল।